নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আসাম অভিজিত চুতীয়া ইউটিউব চেনেল। আপোনালোকক আজি দেখাইছোঁ গমধৰ কোঁৱৰ স্মৃতি উদ্যান। গমধৰ কোঁৱৰ জন্ম হৈছিল লাকুৱাত 1807 চনত। 1827 চনৰ 15 মাঘত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ঐতিহাসিক তৰাতলীত ৰজাবাৰী প্ৰতিষ্ঠা কৰি সকলো জাতি জনগোষ্ঠীৰ উপস্থিতি অসমৰ স্বাধীন ৰজা হিচাপে ঘোষণা কৰি প্ৰথমখন স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিল। এইজন জাতীয় বীৰ প্ৰথম স্বাধীনতা সেনানী গমধৰ কোঁৱৰৰ প্ৰথমটো ঐতিহাসিক প্ৰতিমূৰ্তি ইংৰাজী 25/5/2012 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে এই প্ৰতিমূৰ্তি উন্মোচন